নাহৰকটীয়া যি অধিৱেশন হৈ আছে তালৈ বুলি গৈ আছোঁ। প্লেনিং মানে কি, আজি অকণ মানে হেৰি ভাবিলোঁ, যোৱাকালি আমাৰ তাৰ পৰাও মানুহ আহি আছে তালৈ, বিভিন্ন ভক্তবৃন্দ আহি আছে। তাৰপিছত আমি প্লেন কৰিলোঁ যে বহুত কষ্টৰে আহিছে, যোৱাকালি বৰষুণো দিলে অকণমান, সেইটোও বেয়া লাগি আছে, তেওঁলোকৰ অসুবিধা হৈছে চাগে খোৱা কৰাটো। আৰু আমি কালি প্লেন কৰি অকণমান মানে ভাবিলোঁ যে তেওঁলোক আহিছে এতিয়া ইমান দূৰৰ পৰা, আমি ইয়াতে ওচৰতে আছোঁ, আমি অকণমান মানে ভাত সাজ আৰু মানে ব্ৰেকফাষ্টটোৰ কাৰণে আমি অকণমান প্ৰায় আমাৰ তাৰ পৰা প্ৰায় 50-60জনমান মানুহ আহিছে চিনাকি, আৰু তাতে গৈ পেলাই যদি বহুত ওলাই গম নাপাওঁ চিনাকি, কিন্তু মানে 50-60জনমান মানুহৰ কাৰণে আমি এৰেঞ্জ কৰি পেলাই মানে ভাতৰ কাৰণে আৰু ব্ৰেকফাষ্টটো মানে বনাই মানে হেৰি কৰি আনিছোঁ আৰু কিনি কৰি লৈ আহিছোঁ। তেওঁলোকে মানে তাৰ পৰা খৰি চৰি লৈ আহিছে, কেৰাহী চেৰাহী গোটেইখিনি লৈ আহিছে আমাৰ তাৰ পৰা। তো তেওঁলোকে বাছ লৈ আহিছে, যিহেতুকে গোটেইখিনি আছেই, আমি ভাবিলোঁ কি খোৱা অকণমান বস্তুখিনি লৈ যাম বুলি। আৰু ইয়াত নতুন ক'তনো বস্তু পাব গমো নাপাব। সেইটো কাৰণে আমি এতিয়া ৰাতিপুৱা প্ৰায় 6:15 মানত ওলাই আহিলোঁ, এতিয়া 6:30মান বাজিছে। আমি ৰাতিপুৱা গৈ পামগৈ সোনকালে, বেছি দূৰ নাই। আৰু চব্জিবিলাক উঠাব আছে, সেইখিনি দাদাই এৰেঞ্জ কৰিছে বাৰু, মানে এওঁৰ দাদাকে। তাৰপিছত সেই আৰু গৈ আছোঁ এতিয়া। সেয়া আমি এতিয়া শিবিৰৰ পৰা আহিলোঁ নগাঁও জিলা। ৰাতিপুৱা অকণ মানে চাহ পানীখিনিৰ কাৰণে যা যোগান থৈ আহিলোঁ খুৱাই বুৱাই। বাকীখিনি আকৌ অলপমান ভাতৰ কাৰণেও বস্তুখিনি দি থৈ আহিলোঁ। এতিয়া অকল পানী অলপমান আনিব যাওঁ ড্ৰামত, খোৱা পানীটো আনি তাৰপিছতহে আহিম। অকণ আমিও অকণ ইফালে সিফালে ঘূৰি কৰি চাওঁ। সদস্য পাতি এই সভাত সম্বৰ্ধনা জনোৱা হ'ব। তেখেতসকলকো আমাৰ মঞ্চত তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আসনত আসন গ্ৰহণ কৰিবলৈ পৰ্যায় পাইগৈ। কেতিয়াবা আমি বিশেষ নভবাকৈ ভক্তিগত হৈ থকাৰ বাবেও গুৰুজনাৰ সম্পৰ্কত কোনো আলোচনাত ভাগ লওঁ, তেতিয়াও কিন্তু কেতিয়াবা আমাক পক্ষপাতৰ দুখে চুৱে। যি কি নহওক, মহাপুৰুষ শংকৰদেৱৰ কীৰ্তন পুথিভাগ প্ৰথমবাৰলৈ সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত নেতৃত্ব আৰু অৱদান তাৰ পৰা নহ'বলৈ এই শ্ৰীমন্ত শংকৰদেৱ সংঘই বহু প্ৰচেষ্টা চলাই যোৱা ধৰ্মৰ নামত চলা অৰ্থহীন সংস্কাৰ আৰু নীতিবোৰক শংকৰদেৱৰ নাম ধৰ্মৰ অনাৰম্ভৰ পৰম্পৰাই নিষেধ কৰা শক্তিশালী ভূমিকা পালন আজি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ অধিৱেশনত তেখেতৰ এই শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত বিভিন্ন দৃষ্টিকোণৰ পৰা